স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেল কুন্দল হাজৰিকালৈ আৰু আহিছে যেতিয়া সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰাৰ লগতে টিলিঙাটো বজাই থৈ যাব যাতে যেতিয়া মোৰ নতুন ভিডিও আহে আপোনালোকৰ নটিফিকেশন স্ক্ৰিনত আহি যায় Hello, good morning and welcome back to my YouTube channel and বৰ্তমান আমি গৈ আছো বজাৰ কৰিবলৈ আজি খ্ৰীষ্টমাছ বুলি আৰু এটা বেলেগ ৰাস্তাৰে গৈছো যেহেতু ওচৰতে আছে দোকান তো সেইকাৰণে ভাবিছো that খুচকাৰিয়ে যাওঁ বেছি দূৰ নাযাওঁ আমাৰ এখেতেতো গান শুনাত ব্যস্ত পাত্তাই নাই আজি পাত্তাই নাই তো যাওঁ আৰু ৰাস্তাটো দেখাওঁ খুচকাৰি দেখাম কিন্তু দেই কাৰণ ওচৰতে হয় দোকানখন আমি বৰ্তমান ওলালো হোষ্টেলৰ পৰা এইটো মোৰ হোষ্টেল আছিলে আৰু এইটো হৈছে হোষ্টেল 6 মোৰ পিছফালে আছে হোষ্টেল 5 আৰু আমাৰ হোষ্টেলটো হৈছে 5.5 আৰু মোৰ পিছফালে আছে এইখন কেণ্টিন মানে ওপৰত আছে ষ্টেডিয়াম আৰু সেইখন হৈছে হোষ্টেল 9 হোষ্টেলখন গোটেইখন একে দেখাতে এইখন হৈছে হোষ্টেল 9 এইখন ইণ্টাৰনেশ্যনেল গাৰ্লছ হোষ্টেল হয় আৰু ইয়াতে মেবি আৰু এখন হোষ্টেল বনাই আছে নাজানো কি হয় এখন হ'ব পাৰে বনাব পাৰে কি ডাঙৰ কথাটো তো ইয়াৰ পিছফালৰ পৰা চিঞৰি আছে এইটো হোষ্টেল 9 হয় আৰু ইয়াত মেইনলি মোৰ লগৰবিলাক মেক্সিমাম লগৰ তাতে থাকে আমাৰ হোষ্টেলটোত এমএছচি ক'ব গ'লে মই আৰু মোৰ ফ্ৰেণ্ড ৰানাই আছে আৰু বৰ্তমান যে আপুনি দেখি আছে যোনখিনি জেগাত মই থিয় হৈ আছোঁ ইয়াৰ পৰা আপোনাক কেইটামান বস্তু একেলগে দেখাই দিম ফাৰ্ষ্ট অফ অল এইফালে আছে এই যে সেইটো ডাঙৰ বিল্ডিংটো সেইটো হৈছে কোৱাৰ্টাৰ হয় মানে ফ্লেট হয় য'ত আমাৰ প্ৰফেচাৰ্ছবিলাক থাকে প্ৰফেচাৰ কোৱাৰ্টাৰ হয় তাত কি কৰি আছে নাজানো কি কৰি আছে ইয়ে জানে তো আৰু এটা বস্তু মই বেক কেমেৰা কৰি দেখালে বেছি ভাল পাব আপোনালোকে চাই পেলাই তো চাই লওক তো এতিয়া যে দেখি আছে এইটো হৈছে বাস্কেটবল গ্ৰাউণ্ড দেখিটো গম পাইছে চাগে এইটো বাস্কেটবলৰ হেৰিখন আছে যিহেতু এইখন তো এইটো হৈছে বাস্কেটবল গ্ৰাউণ্ড এণ্ড এইটো জিম এতিয়াতো বৰ্তমান কোভিড কাৰণে ভালকৈ খোলাই নাই সেইটো হৈছে জিম ইয়াত আপোনাৰ ভলীবল খেলে এণ্ড যেতিয়া মানে কলেজ উইক হয় বা স্পৰ্টছৰ ডে যেতিয়া হয় স্পৰ্টছ যেতিয়া চলি থাকে মানে তেতিয়া ইয়াত বাস্কেটবল তাত ভলীবল তেনেকৈ গেমবোৰ চলি থাকে আৰু এইখন হৈছে ষ্টেডিয়াম ইয়াৰ মুঠতে আজি কি হৈছে ক'ব নোৱাৰোঁ কাৰণ সেই দুটা লগাই লৈছে দি পেলাই ইফালৰ পৰা সিফালে ঘূৰি আছে গড নোজ যি হওক তো এইটো হৈছে ষ্টেডিয়াম আমাৰ ক'ব গ'লে এইটো গেলাৰী হয় যদি কিবা ধৰক ইয়াতে খেল হয় ফুটবল বা ক্ৰিকেট তেনেকুৱা যেতিয়া খেলবোৰ হয় আৰু খেল হয় বাৰু ইয়াতে ৰানিং ৰেচ হয় তেনেকুৱা তো তেতিয়া ইয়াতে মানুহবিলাক বহে তেনেকুৱা আৰু সেই ষ্টেডিয়ামত এটা ফেষ্ট হয় এভেণ্টাইন বুলি প্ৰতি বছৰে হয় আৰু কিন্তু এইবাৰতো তেনেকৈ হোৱা নহ'ল কাৰণ এইটো যিহেতু ক'ভিডৰ টাইম হয় তো তেনেকৈ ফেষ্টটো হোৱা নহ'ল যেতিয়া ফেষ্ট হয় তেতিয়া ইয়াতে পেণ্ডেলটো পতা হয় মানে ইয়াতে হেৰিবোৰ যেতিয়া মানে গেষ্ট আৰ্টিষ্ট বা তেনেকৈ মাতে তেতিয়া ইয়াতে পেণ্ডেলটো পতা হয় তেনেকুৱা এটা কথা ক'ব পাহৰিলোঁ এই যে সেইটো দেখিছে এই সেইটো হৈছে চুইমিং পুল এই যে ট্ৰেক্টৰখন যে চলি আছে যে সেইটো হৈছে চুইমিং পুল তাতে আমাৰ চুইমিং শিকে আৰু গৰমৰ মান্থত মেইনলি আৰু সেয়াই এতিয়া বলক য'লৈকে যাব আছিলে তালৈকে আমি গৈ থাকোঁ বেক চাইডেদি দেখাইছোঁ বাট সেইটো হৈছে হোষ্টেল 7-8 আৰু সেইটোতে মই প্ৰথম আছিলোঁ ফাৰ্ষ্ট নিবাসী তাৰে আছিলোঁ যেতিয়া আণ্ডাৰ গ্ৰেজুৱেট বা BSc বুলি ক'ব পাৰি তেতিয়া ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড ইয়াৰ সেইটো হোষ্টেলত আছিলোঁ আৰু মোৰতো একদম কোনাৰ ৰুমটো আছিলে এইটো যোনটো তেতিয়াতো মেচ হয় এইটো গাড়িয়ে মাৰি দিব তুমি এটা কৰি থাকোঁতে ৰাস্তাৰ মাজত তো বস্তু কিনি মেলি আনিলোঁ এতিয়া লাহেকৈ ৰিটাৰ্ণ মাৰিছোঁ হোষ্টেললৈকে অকণমান এটা লং কাট মাৰিলোঁ এটা বস্তু দেখাই ন তাৰ আগতে এইটো চাওকচোন এইটো আমাৰ বহুত ধুনীয়া এট্ৰেক্টিভ পইণ্ট হয় এইটো চাওক লক্ষ্মী মা আৰু সৰস্বতী মাৰ মূৰ্তি হয় সেইটা আৰু সঁচাকৈ ক'ব গ'লে বহুত ধুনীয়া মূৰ্তি হয় আৰু বহুত চেণ্টাৰ অফ এট্ৰেকশ্যন বুলি ক'ব পাৰি এইবোৰ আৰু এইফালে দেখিছে এইফালে পুখুৰী আছে তাৰপিছত এইফালে পুখুৰী আছে আৰু এটা বস্তু চাওক এই ব্ৰিজখনৰ এটাই খাচিয়াত যে ইয়াতে মানুহে ফটো উঠিব আহিবই আৰু এটা কথা আমি হোলীৰ সময়ত এই ব্ৰিজখন বহুত ইউজ হয় গা পা ধুবৰ কাৰণেতো এইটো পুখুৰীয়ে ইউজ হয় তেতিয়া কি হয় ধুনীয়াকৈ ৰং সানিব আৰু এই ব্ৰিজৰ পৰা তললৈকে তাৰমানে জঁপিয়াই দিব বৰ বেছি দীঘলীয়া ভ্লগটো নাই কৰা বাৰু চুটিয়ে ভ্লগ বনালোঁ আমাৰ এখেতে আজি নিমাত হৈ থাকিলে কাৰণ এইটো নতুনকৈ পিন্ধি লৈছে কাণত ইয়াৰফোন আৰু ধুনীয়াকৈ গান শুনি গৈ আছে চ' বেছি কথা বতৰা সি ক'ব পৰা নাই কি আৰু থাকে ন কিছুমানে নতুনকৈ যেতিয়া বস্তু কিনে তেতিয়া অলপ সেইটো থাকে ন তো
সেই তেনেকুৱাই আৰু আমি আহি পালোঁ হোষ্টেল মোৰ হোষ্টেল হৈছে সেইখন আৰু খানা বনাব লাগে খানা কাৰণ আৰু তাৰপিছলৈকে চাওক ভ্লগটো কেতিয়ালৈকে এণ্ডিং কৰোঁ নিজেও গম পোৱা নাই কিন্তু জাষ্ট কৰি গৈছোঁ ষ্টাৰ্টিং কৰিছোঁ কাৰণ কিবা এটা কৰিব মন গৈছে তো কৰি গৈছোঁ তেনেকুৱা আৰু হঠাৎ এটা বহুত স্পেচিয়েল মানুহ এটাক লগ পালোঁ বেহাৰবাৰী আউটপোষ্টত ওলোৱা চন্দন বল্লভ কিশোৰো আছ বা নমস্কাৰ বোলে নাই হোৱা নাই বাপৰে বাপ ইমান ডাঙৰ ইউটিউবাৰ এটা লগত হেৰি কৰিছোঁ থিয় হৈছোঁ নিজৰ বহুত ভাল লাগি গৈছে আৰু আমাৰ বহুত ভাল ছিংগাৰ তোৰ কিবা নতুন আহি আছে ন কেতিয়া আহিব সেইটো টাইমটো এতিয়া ক'ব নোৱাৰোঁ বাকী কাম চলি আছে বঢ়িয়া বহুত ভাল লাগিব চন্দন বল্লভকতো আপোনালোকে দেখিছে চাগে বেহাৰবাৰী আউটপোষ্টত সঁচাকৈ আজি চাগে ভ্লগটো মই এনেই বনাই গৈছিলোঁ কিন্তু এইটো এনেকুৱা এটা স্পেচিয়েল মুমেণ্ট স্পেচিয়েল পাৰ্চন লগ পাবলৈ সপোনটো ভবা নাছিল বহুত ভাল লাগি গ'ল এই মোৰ জুনিয়ৰ হয় আৰু তই কি কৰিছিবি BSc Agriculture fourth year. কি হ'ল জানে তলত এটা ফোন আহিলে চ' মানে ব্লগটো আধাতে কাটি গ'ল আৰু সিহঁতৰ কিবা কাম আছিলে চ' সিহঁত ওলাই গ'ল এতিয়া মই আহিছোঁ ৰাণাহঁতৰ ৰুমত আৰু ৰাণাৰ লগৰ ৰুমত আছে ৰক্তিম ভাগৱত এতিয়া চাওঁ সিহঁতে কি কৰিছে সেইটো চাওক হাই চ' ফাইনেলি ৰাণাই অলপমান মাত মাতিছে গোটেই ভ্লগটোতে একো ৱৰ্ড কৰাইছে কি কৰিছে ৰাণা তুমি দেখি আছা ন মই কি কৰি আছোঁ ইমান ফাল্টু চালা দেই আচ্ছা তো আমাৰ আজি বনিব চিকেন খানা আগতে ষ্টিং খাই গৈছে আৰু কি কেছটো কি মানে ষ্টিং খালে জছে আহিব ন ষ্টিং খাই জছে আহিব ৱাও তুমি বেছি ভালকৈ খাই লোৱা কাৰণ খানা তুমি বনাব লাগিব আজি অ'কে তো কেছটো এনেকুৱা হ'ল মোক খুড়াখুড়ীহঁতে ড্ৰেগন ফ্ৰুট দি পঠিয়াইছে আৰু কিৱি দি পঠিয়াইছে তো সিহঁতকেইটাই গম পালে যে মোৰ সেইটো বস্তু আছে মানে এইকেইটা আৰু কমলা চমলা লৈ আহিছোঁ এতিয়া ধুনীয়াকৈ ৰ'দো দিছে তো সিহঁতে কৈছে যে লৈ আহ খাওঁ খানা বনাই পিনে সেই চব খাম তো তাকে লৈ যাওঁ ৰ'বা ড্ৰেগন ফ্ৰুট এইটো বহুতে সুধিছিলে যোৱাকালি মই ষ্টেটাছত দিছিলোঁ তো বহুতে সুধি আছে এইটো কি হয় তো এইটো হৈছে ড্ৰেগন ফ্ৰুট এইটো যে কিৱি সেইটো চবেই জানে এইটো কিয় দেখাব লাগে সেইটো কমলা তো যাওঁ খাওঁ কাটি মেলি পেলাই তাৰপিছত খানাও বনাব আছে খানা বনোৱা লাহে ধীৰে ষ্টাৰ্ট কৰিছোঁহে কেইটা বাজে ঠিক নাই তো আজি মানে ক'ব গ'লে মই জাগা দেখুওৱা নাই আজিনো কি কৰোঁ আজি খ্ৰীষ্টমাছ বুলি কিবা এটা কৰিব ইচ্ছা আছিল চাওঁ যদি ভ্লগটো ৰাতিলৈকে কিবা যদি ইণ্টাৰেষ্টিং হয় তেতিয়াহ'লে কৰি থাকিম যদি নহয় ইয়াৰ লাহেকৈ সামৰি দিম কি কয় বাট ভাল লাগিছে কিবা এটা এনেকুৱা বনাই থাকি পেলাই তো চবেই খাইছে আজিলৈকে লাইফত ড্ৰেগন ফ্ৰুট আকৌ বিকু নকৰিবা ড্ৰেগন ফ্ৰুটৰ ফাৰ্ষ্ট টাইম দেখিছে কাৰণে ৰিয়েকশ্যন আৰু তাৰ ৰিভিউ ল'ম দে কোৱা এতিয়া কি ক'বা একচুৱেলি এইটো ড্ৰেগনৰ হেড নিচিনা লাগে বৰ ধুনীয়াকৈ বনাইছে কিন্তু দেই বস্তু ভগৱানে বনাইছে মানে আৰু বস্তুটো কিবা অলপ এলিয়েন টাইপ নালাগে নে একদম তুমি ঠিকে কৈছিলা এভেঞ্জাৰ্ছ এণ্ড গেমৰ যে কেকটাছৰ একদম এক্সেক্টলি একদম এণ্ড গেমৰ যোনটো কেকটাছৰ পৰা ছিঙি থাকে যে থানোছ এক্সেক্টলি সেইটো ষ্টাইলতে বনাইছে যোনে যোনে এভেঞ্জাৰ্ছ চোৱা নাই এভেঞ্জাৰ্ছ নোচোৱাটো মানুহ নাই বাৰু কিন্তু যোনে যোনে চোৱা নাই তো ক্লিপটো মই এতিয়া লগাই দিওঁ আপোনালোকে চাই লওক কোনটোৰ কথা কৈছে সিহঁতে তো আমাৰ চিকেন অলমষ্ট ৰেডি এণ্ড আমাৰ ইমান ধুনীয়াকৈ খানা বনোৱা মানুহটোৰ মুখখন মই ৰিভিল কৰা নাছিলোঁ বাট ই খানা বনাব জানে তো যিমানে ফাল্টু নকৰক কিয় এই খানা ভালে বনাব জানে অকণ ফাল্টু কৰি থাকিব পাৰে কিন্তু মানুহটো বহুত টেলেণ্টেড হয় পঢ়া শুনাটো ভাল খানা বনোৱাটো ভাল হয় ঠিক আছে এণ্ড 6.5 hours later নাছিলোঁ ব্লগটো যে কণ্টিনিউ কৰিম বাট এইটো চাওক মই ক'ত আছোঁ এতিয়া মই আছোঁ ঠেঙাল মিউজিয়ামত এইটো চাওক ক্ৰাফ্টছমেন এণ্ড সত্ৰ অধিকাৰী শ্ৰী শ্ৰী হেমচন্দ্ৰ গোস্বামী চামগুৰি মাজুলী অসম চাগে এখেতেই এই চব বনাইছে বা কিবা তেনেকুৱা এইবোৰ হৈছে ট্ৰেডিশ্যনেল অসমীয়া সাজপাৰ জাপি চব শৰাই ৱাও অডিঅ' ভিজুৱেল ৰুম ভিতৰতো কনফাৰেঞ্চ ৰুমৰ নিচিনা ইমান মানুহ এই ৰ'ব এটা কথা ভাবকচোন ৰাতি যদি কোনোবা চুৰ কৰিবৰ কাৰণে সোমায় আৰু যদি এইকেইখন মাস্ক দেখা পায় মুখাকেইখন যদি দেখা পায়
সিহঁতৰ কি অৱস্থা হ'ব পিছে ইমান ৰিয়েলিষ্টিক মুখা বনোৱা সেই আৰ্টিষ্টটোকো বাপৰে 7টা সেৱা কৰিছোঁ দেই বাপৰে বাপ সঁচাকৈ যেন চাই আছে পিলাৰটোৰ পৰা তেনেকুৱা লাগি গ'ল এতিয়া ভবা নাছিলোঁ যে এনেকৈ ভিডিঅ'টো এনেকুৱা এটা জেগাত আহি পেলাই শেষ হ'ব এখন হৈছে ঠেঙাল মিউজিয়াম বহুত ধুনীয়া হয় ভিতৰত কিন্তু এনেকৈ ফটোগ্ৰাফী বা তেনেকুৱা এলাউ নকৰে চ' কৰা নাই বাট বাহিৰৰ যোনটো এক্সটেৰিয়ৰ ভিউ চাওক এক ছেকেণ্ড বেক কেমেৰা দেখাই আছোঁ এইটো চাওক চাওক আজি খ্ৰীষ্টমাছ বুলি চান্তাই নাচি আছে আৰু বৰ ভাল লাগিল চিৰিয়াছলি বহুত ভাল লাগিলে এণ্ড লাহেকৈ ইয়াৰ পৰা প্ৰস্থান কৰোঁ চ' ভিডিঅ'টো তাতে শেষ হোৱা নাই আমি আহি পালোঁ ডন বস্কো চাওক খ্ৰীষ্টমাছ বুলি কি বনাইছে সেইবিলাকে পোষ্ট দি আছে অ' Dried out tears of sorrow, lacking all emotion, staring down the barrel, waiting for the final gates to তো আমি আহিলোঁ ডন বস্কোত ডন বস্কো মানে ইয়াতে আছে 2খন ডন বস্কো অলপ আগতে যোনখন দেখাইছিলোঁ সেইখন এখন ডন বস্কো এইখন এখন ডন বস্কো তো জাষ্ট আহি পালোঁ ৰুম আৰু আজি দিনটো কিবা কিবি কৰি ফুৰিলোঁ কেনেকুৱা লাগিলে ভ্লগটো আপোনালোকে চাই পেলাই জনাব যদি চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড এতিয়া অলপমান ফ্ৰেছ হৈ লওঁ দেন ভ্লগটো এডিট কৰা ষ্টাৰ্ট কৰোঁ আজি ফাৰ্ষ্ট টাইম মই এনেকৈ ডেইলি ভ্লগ বনাইছোঁ কেতিয়াতো মই এনেকৈ ডেইলি ভ্লগ টাইপ বনাই একচুৱেলি ক'ব গ'লে একো মানে তেনেকুৱা প্লেন নহ'ল যে ক'ৰবাত ওলাই যাম এই ইভিনিংকৈ প্লেনটো হ'ল কিন্তু ৰাতিপুৱা ভাগত তেনেকুৱা একো প্লেন হোৱা নাছিলে ৰাতিপুৱাতো তেনেকৈ কিবা কিবি বনালোঁ খালোঁ তেনেকৈ গ'ল তো এতিয়া চাওক আপোনালোকে চাই কেনে পালে সেইটো বস্তু আপোনালোকে কমেণ্টত জনাব আৰু আই জাষ্ট উইচ কি 31 ডিচেম্বৰৰ আগত মোৰ চেনেলে 1K ক্ৰছ কৰে মোৰ চেনেলত 1K মেম্বাৰ্ছ কমপ্লিট হৈ যায় এতিয়াতো বৰ্তমান 977 হৈ আছে আই হোপ সোনকালে হৈ যায় এণ্ড তাৰ কাৰণে লাগিব আপোনালোকৰ মৰম আশীৰ্বাদ আৰু ছাপোৰ্ট ভিডিঅ'টো কেনে পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাৰে বাৰে কৈ আছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰে ইমান বাৰ ক'ব লাগে নেকি আই ন আপোনালোকে কৰিব চ' থেংক ইউ ছ' মাছ